মোক ভাল পাইছে মই ভাবিছোঁ সি ভাল ল'ৰা সেই ৰিলেশ্যন মোৰ লগত কৰিছে কিমান দিন ৰিলেশ্যন কৰিছিলে 9 মাহ কৰিছে ৰিলেশ্যন হৈছে চ' তেতিয়া মইতো নাজানো সি যে এনেকুৱা মোৰ লগত এনেকুৱা কৰিছে সি যে মোক এতিয়া ভিডিঅ'টো তেনেকুৱা ভাইৰেল কৰিছে তাৰ লগৰ ল'ৰা তাত দিছে চব এতিয়া ভিডিঅ' চব ল'ৰাকেইটা ৰোজ কৰি আছে ভিডিঅ'কেইটা বেয়া ভিডিঅ' নেকি বেয়া ভিডিঅ'কেইটা মোৰ মা দেউতা ঘৰৰ পৰা ওলাব নোৱাৰে ৰাইজৰ মানুহ আমাৰ গাঁৱৰ সমাজৰ মানুহ আমাৰ মা দেউতাক আটক দি দিছে আটক দি পেলাই এতিয়া আমি মোৰ কাৰণে এতিয়া আমাৰ মা দেউতা ঘৰৰ পৰা বাইটি সিহঁতে ঘৰৰ পৰা ওলাব নোৱাৰে সি যে মোক ভাল পাইছে ভিডিঅ'টো যে সি এৰিছে তাৰ লগৰ ল'ৰাহঁতক যে দিছে ভিডিঅ'কেইটা এতিয়া মোৰ এইটো বিচাৰ লাগে সি মোৰ লগত যে আপোনাৰ লগত বেয়া ভিডিঅ' আছে নেকি বেয়া ভিডিঅ' এনেকুৱা ভিডিঅ' মানে কি মই নিজে নাজানো সি এনেকুৱা ল'ৰা মই কেতিয়াও ভবা নাই যে সি মোক ভাল পাইছিলে 9 মাহ ভাল পাইছিল তাৰপিছতে সি কেৰেলাৰ পৰা আহিছে তাৰপিছত মোক কৈছে যে মই তোমাক বিয়া কৰি মোৰ লগত গুচি যোৱা মই কৈছোঁ নাযাওঁ মই এতিয়া ঘৰৰ মানুহ আছে তুমি মোক ভাল পাইছা মোক ঘৰত মানুহ আমাৰ ঘৰত পঠোৱা সি কৈ আছে নহয় মই ঘৰৰ মানুহ নামানে এতিয়া আমি দুটা পলাই গুচি যাম তাৰপিছত মই ভাবিছোঁ মোক 9 মাহ ভাল পাইছে সি মোক ভাল পাইছে মই তাক ভাল পাইছোঁ সি মোক বিয়া কৰিব মোক কৈছে তাৰপিছত মই গৈছোঁ গোৱাৰ পিছত সি ক'ত না ক'ত লৈ গৈছে মই নাজানো তাৰপিছত সিহঁতৰ ঘৰৰ মানুহ আহিছে আহি পেলাই বহুত মানে কি কাজিয়া বহুত জেং হৈছে হৈ পেলাই পিছত মোক মাৰিছে মাৰাৰ পিছত সি মোৰ তাত 2 লাখ টকা খাইছে পইচা 2 লাখ টকা ল'ৰাটোৰ নাম চাইদুল ইছলাম মানুহে সমীৰ বুলি মাতে ঘৰটো বৰ্মা পেনাই আৰু আপোনাৰ নাম মোৰ নাম নাজমিনা বেগম আপোনাৰ ঘৰ চুটুৰুপুহি ল'ৰাটোক কিমান দিন ভাল পাইছিলে আপোনাৰ 9 মাহ ভাল পাইছে তাৰপিছত সি মোক এতিয়া আৰু বেলেগ ছোৱালী লৈ পেলাই আকৌ সি বেলেগ লৈ ঘূৰি আছে বেলেগ আপোনাক বিয়া পাতিব বুলি কৈছে মোক কৈছে বিয়া পাতিব বুলি পইচাও নিছে 2 লাখ টকা নিছে মোৰ পৰা নি পেলাই মোক এতিয়া এৰি দিছে সি মোক তেতিয়া আপুনি থানাত জনাইছে নেকি কথা মই থানাত জনোৱা নাই মই তেতিয়া ডাইৰেক্ট ভাবিছোঁ যে থানাত জনালে কি হ'ব আকৌ পইচা দি পেলাই আকৌ থানাটো কেছটো উঠাই দিব পিছত মই ভাবিছোঁ যে মই নিজে মিডিয়া মাতিম এতিয়া আপুনি কি বিচাৰে এতিয়া মোৰ বিচাৰটো লাগে সি মোৰ লগত এনেকুৱা কৰিছে এইটো বিচাৰ লাগে মোক যি মোৰ পৰা 2 লাখ টকা খাইছে মোৰ ইজ্জত মান সন্মান যি আছে চব শেষ কৰি দিছে সি মোক লাইফটো জিন্দগীটো মোক বৰবাদ কৰি দিছে সি মোৰ লগত এনেকুৱা কৰিব সি টাইমপাছ কিয় মোৰ লগত এনেকুৱা কিয় কৰিছিল এতিয়া মোৰ এইটো বিচাৰ লাগে এতিয়া থানাত যাম থানাত তাতে পুলিচে আকৌ চব কিছু এতিয়া পইচা দিব আকৌ কেছটো উঠাই দিব সেইটো কাৰণে মই ভাবিছোঁ মই মিডিয়াত আহি মই মিডিয়া মাতিম এইটো মোৰ বিচাৰ লাগিব এইটো